ওহো পাই গ'লো আমাৰ ডেষ্টিনেশ্যন ৱাও কি ধুনীয়া এটা পৰিৱেশ সঁচাই বহুত ধুনীয়া বনাইছে Hey guys, আমি এতিয়া গৈ আছোঁ পানেৰীলৈ পানেৰীৰ ফাৰ্মি ৰিভাৰ পাৰ্ক এণ্ড ৰেষ্টুৰেণ্টলৈ বিৰাট ধুনীয়া এখন ৰেষ্টুৰেণ্ট এতিয়া আহি পালোঁ পানেৰীত বাপৰে কি বৰষুণ হ'লেও আলু দিয়ক কিবাকে পানেৰীৰ পৰা 1 কিলোমিটাৰমান পূবে আহিছে দলংখন পায় সেই দলংখনৰ তলেৰে এনে ৰাস্তা এটা আছে সোমাই আহিব লাগিব এই দলংখন দেখিব ৰ'ব এই দেখিছে দলংখন ইয়াৰ পৰা উত্তৰ ফালে চাই দিয়ক আৰু দেখিব সেই পাৰ্ক কাম ৰেষ্টুৰেণ্টখন ৰাস্তাৰে অকণমান গ'লে পাই যাম আমি চাই থাকক এইখিনিৰ পৰা ওদালগুৰি ডিষ্ট্ৰিক্ট পানেৰী এই চাওক পাই গ'লো ওহো পাই গ'লো আমাৰ ডেষ্টিনেশ্যন ৱাও কি ধুনীয়া এটা পৰিৱেশ সঁচাই বহুত ধুনীয়া বনাইছে ভাল লাগিছে এ হাই মুখখন অলপ বেছিকৈ মেলিল নেকি এই বৰষুণ চাওক কি বৰষুণ দিছে অহাৰ পৰা মানে দবাপিটা বৰষুণ সেইখন আমাৰ স্কুটি যাতে পাৰ্ক কৰা আছে ইমান বৰষুণ বাপৰে ৰেষ্টুৰেণ্টখনে অকণমান দেখাওঁ আপোনালোকক এয়া চাওক বাঁহেদি বনাইছে এইবিলাক আৰু এইফালে চাওক বৰ ধুনীয়া লাগে ৰেষ্টুৰেণ্টখন বহুত ধুনীয়া পৰিৱেশ অৰ্ডাৰ কৰি উঠি ৰখি অৱস্থা কেনে হৈ গৈছে চাওকচোন বাপৰে তেনেকুৱা বৰষুণ দিছে চাওক বাহিৰৰ ফালে গোটেই ধোৱা টাইপ হৈ গৈছে আৰু ইমান বৰষুণ দিছে মানে বাপৰে 1 ঘণ্টামান অপেক্ষা কৰাৰ পিছত আহি পালে দিয়ক আমাক কিবাকে খাদ্য এয়া চাওক বিৰিয়ানী মাছৰুম দেখা পাইছেনে আপোনালোকে মাছৰুম যেন লাগিছেনে এতিয়া খাওঁ দিয়ক নেদেখাওঁ আৰু আপোনালোকক ভিডিঅ'ত খোৱাখিনি খোৱা লোৱা হ'ল বৰষুণো লাহে কমিব ধৰিছে কিন্তু ভালদৰে ভিডিঅ' কৰিব নোৱাৰিলোঁ কিন্তু বহুত ধুনীয়া হয় ৰেষ্টুৰেণ্ট কাম পাৰ্কখন বহুত ধুনীয়া কিন্তু বৰষুণৰ কাৰণে ভিডিঅ' একদমেই কৰা নহ'ল এইখিনিয়ে দেখালোঁ আৰু এতিয়া ঘৰলৈ যাম ভিডিঅ'টো যদি অকণমান হ'লেও ভাল পাইছে প্লিজ এটা লাইক কৰিব দেই আৰু প্লিজ ছাবস্ক্ৰাইবটো কৰি থ'ব তেতিয়া আজি এইখিনি আৰু থেংকছ ফৰ ৱাচিং আকৌ নতুন ভিডিঅ'ত লগ পাম আজিলৈ বাই